সভাসদ কামদেৱ তাক মহাবিদ্যালয়া অসুৰ বোধাৰ হেতু গমন কৰিলা। সম্বৰ অসুৰ তৰ্জন গৰ্জন কৰি পলাই আহিল। দুয়োৰে অচল পাত। তাৰ পাছে যি ঘটনা ঘটিল দেশহ শূন্যহ নিৰন্তৰে হৰি বোলা হৰি বোলা হৰি বোলা। দুর্মতি অক্ষর খণ্ডন তই নাজান মই তোর জম এই অসুর সম্বৰৰ জম যাৰ ভয়ত স্বয়ং দেৱতাই হয় থৰহৰি কম্পমান এনেহেন অসুৰক তই কৰ অপমান। ইমান সাহস ইমান সাহস সত্য হাস্য সভনা পায় অসুৰ মই কামদেৱ মোৰ ভাৰজাক হৰহ সিংহৰ ভাৰজাক যেন শ্ৰীকালে আনহ মোক আনি সাগৰত পেলালি দাৰুণ তোৰ সমশত্ৰু আছে মোৰ কোন। সেয়েহে আজি তোৰ কঠিন জীৱন। শত্ৰু প্ৰধান নিমিষতে নাম মই তোৰ প্ৰাণ শত্ৰু পুৰি পেলালো তোক সাগৰত পুনৰ ওলালিহি তই এই মোহৰ আগত। আগবঢ়িয়া কৰ যুদ্ধ কৰ কোনো শত্ৰু নিমাৰ স্ত্ৰীৰূপে থাকক ৰতি মোৰ অন্তেশপুৰত হৈছ অন্তেশপুৰত। বন্ধ কর তোর অকথ্য কথন নিলজ্জ তই করিস পরস্তি হরণ হে হব তোর আজি অবশ্যে মরণ। হাত পারিয়া হে যুদ্ধ দে মোর হাতে যুদ্ধ দে যুদ্ধ দে যুদ্ধ দে যুদ্ধ দে যুদ্ধ দে করি যুদ্ধ কর এই সম্বর অসুৰৰ লগত কর যুদ্ধ কর। জয় পরাজয় যুদ্ধর শেষ গতি পাপিষ্ট অসুর দে যুদ্ধ দে মোর হাতে যুদ্ধ দে যুদ্ধ দে। সভাসদ সম্বৰ অসুৰ বধিয়া কামদেৱ ৰতিৰ আগে গইলা। দেৱতাসকল পুষ্পবৰত খিলা ৰতি কামদেৱক আশীৰ্বাদ দিলা। দেৱতাৰ আশীষ লৈয়া দ্বাৰকালে গমন কৰিলা। তাৰ পাছে যি ঘটনা ঘটিল দেশহ শূন্যহ নিৰন্তৰে হৰি বোলা হৰি বোলা হৰি বোলা।